জুবিনদাৰ নামত গুৱাহাটীত এখন মিউজিয়াম লাগে। প্ৰতিখন জিলাত জুবিনদাৰ বৃহৎ বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। জুবিনদাৰ নামত এতিয়াৰ পৰা ডাঙৰ দলং ব্ৰিজ নিৰ্মাণ কৰিব লাগে। জুবিনদাৰ নামত কলাক্ষেত্ৰৰ দৰে জুবিন ক্ষেত্ৰ হ'ব লাগে। জুবিনদাৰ নামৰ অসমৰ ভিতৰত ডাঙৰ মিউজিক স্কুল হ'ব লাগে। প্ৰতি বছৰে জুবিনদাৰ জন্ম আৰু মৃত্যুৰ দিনা চৰকাৰী বন্ধ দিব লাগে। বিদ্যালয়সমূহৰ পাঠ্যপুথিত জুবিনদাৰ জীৱনশৈলী লিপিবদ্ধ হ'ব লাগে। জুবিনদাৰ যোৰহাটস্থিত ঘৰখন সংৰক্ষণ কৰিব লাগে। জুবিনদাৰ মৃত্যুৰ তদন্ত CBIক দিব লাগে। জুবিনদাৰ মৃত্যুৰ তদন্ত সোনকালে আৰু দ্ৰুতভাৱে কৰিব লাগে। মৃত্যু হোৱা ঠাইখনৰ CCTV ফুটেজ বা মোবাইলৰ সকলো ভিডিঅ' ৰাজহুৱা কৰিব লাগে। জুবিনদাৰ নশ্বৰ দেহ পুনৰ অসমত পোষ্টমৰ্টেম কৰিব লাগে। এইকেইটা দাবীৰ সৈতে আপুনি যদি একমত তেন্তে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্টত লিখক একমত।